নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰদুলতা পাঠকে মোৰ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক মোৰ কিটচেনলৈ। ষ্টিকৰ গিলাচত দি ভাপৰ পিঠা বনাম। ইয়াৰ বাবে মই পিঠাগুড়ি ল'লোঁ। পিঠাগুড়িখিনিক মই অনুপাত হিচাপে ল'ম। দুকাপ। এয়া মই 7 কাপ পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িখিনি কেঁচা পিঠাগুড়ি। এতিয়া মই নিমখ পৰিমাণ অনুযায়ী দিম। চেনি দিম 1 কাপ। আপোনালোকে মিঠা যদি কম খায় তেতিয়াহ'লে মিঠা কম দিব পাৰে, আৰু মিঠা বেছিকৈ খালে অলপ বেছিকৈ দিব পাৰে। এইটো আপোনালোকৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু নাৰিকল ৰুকিও আপোনালোকে এই পিঠাটোত দিব পাৰে। নাৰিকল দিলে সোৱাদ হয়। মই কিন্তু নাৰিকল নিদিওঁ। এতিয়া মই এই পিঠাগুড়িখিনি সানিম। মই অলপকৈ পানী দিম। আপোনালোকে এই পিঠাগুড়ি সানোতে লক্ষ্য কৰিব যাতে পিঠাগুড়িখিনি ঢিলা হৈ নাযায়। নাৰিকল দিলে কিন্তু পানী বেছি নিদিলেও হ'ব। নাৰিকলে পিঠাগুড়িখিনিত পানীটো আনে। এই ভাপত দিয়া পিঠাটো বিভিন্ন ধৰণে বনাব পাৰি। মই মাত্ৰ চেনি আৰু পিঠাগুড়িখিনিৰে এই পিঠাটো বনাম। চালনীৰে এইখিনি এনেদৰে পানী দি চালিছোঁ। গোটা টোপবিলাক ভাঙি যাব। আপোনালোকে হাতেৰে মুঠিও এই পিঠাটো বনাব পাৰে। 2খন হাতেৰে মুঠিও এই পিঠাগুড়িখিনি উলিয়াব পাৰে। এতিয়া মই এই প্লাষ্টিকৰ গিলাচসমূহ ফুটা কৰি যাম। পানীখিনি মই কুকাৰত উতলিবলৈ দিছিলোঁ। পানীখিনি গৰম হৈছে। এতিয়া মই পিঠাটো বনাই দিম। কুকাৰত পানীত মই গিলাচটো লগাই দিম। মই বাতি এটা ইয়াত দিম।
আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।